নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি কেইযোৰমান চাদৰ মেখেলা লৈ আহিছোঁ। চাওকচোন চাদৰ মেখেলা এযোৰ AC কটন। এখন চাদৰ গোটেই গাতেই গুণাৰে কাম কৰা আছে, ৰেড ফুল আছে বুজিছোঁ। আৰু এইটো ৱাছতো ক্লাছৰ গোল্ডেন ৱৰ্ক আছে, ৰেড মিনা কৰা আছে। মেখেলাখন এইখন হ'ব মেখেলাখন। এইকেইটা হ'ব ছাইড পুটি। পিচটো চিম্পল হ'ব। এখন পদ্মিনী কটন মেখেলা, এইটো পদ্মিনী ডিজাইন। বেকত হ'ব মেখেলাখন। ব্লাউজ পিচটো চিম্পল হ'ব, এইটো এটা পটি থাকিব ইয়াত। চাদৰ মিক্সিং ডিজাইনত কালাৰ কম্বিনেশ্যন পিংক, য়েল্লো, গ্ৰীণ, হোৱাইট আৰু ব্লেকত কৰিছে। কাপোৰযোৰ গোটেই গাতে এনেদৰে ফুল কৰা হৈছে। আৰু এই গেৰো ডিজাইনটো মাজত থাকিব যে এযোৰ গেৰো ডিজাইনৰ কাপোৰ হয়। এখন চাদৰ মাটিশালত গৈছে। এযোৰ আছে পিয়ৰ নুনি কটন, বহুত ছফ্ট কোৱালিটি। এইটো আছাম, লাইট পিংক কালাৰ হয়, ব্লেক আৰু গল্ডেন গুণা আছে। বহুত কমফৰ্টেবল হয়। গোটেই চাদৰখনতে এনেদৰে ৱৰ্ক কৰা হৈছে। ওপৰলৈকে ফুল কৰা হৈছে, ওপৰলৈকে ফুল আছে। এইকেইটা ছাইড পুটি। ব্লাউজ পিচটো চিম্পল, হাতত এইকেইটা ফুল আহিব। এযোৰ পিয়ৰ নুনি কটন, লাইট গ্ৰীণ কালাৰ হয় আৰু গল্ডেন গুণাৰ ৱৰ্ক কৰা হয়। এইটো আচল, গোটেই গাতে এনেদৰে গছা ফুল থাকিব। গোটেই গাতে আছে ফুল, বহুত ধুনীয়া হয় এই কাপোৰযোৰ। এইকেইটা হ'ব ছাইড পটি এইকেইটা। এইখন মেখেলাখন কালাৰটো কেমেৰাত কিমান ভাল দেখিছে নাজানো, কিন্তু কালাৰটো বহুত ধুনীয়া। এইটো মেখেলা থাকিব তলত আৰু ওপৰলৈ গছা ফুল থাকিব এনেদৰে। ব্লাউজ পিচটো সম্পূৰ্ণ গুণাৰে ৱৰ্ক কৰা হৈছে, হেভি ব্লাউজ পিচ। এযোৰ চাওক, পদ্মিনী বাই পদ্মিনী হয়, বহুত ছফ্ট হয় কাপোৰটো। আৰু কালাৰ চাওক, গ্ৰীণ, য়েল্লো, হোৱাইট। আৰু এযোৰ চকলেট কালাৰ হয়। গোটেই চাদৰখনতে ৰেড, অৰেঞ্জ দুটা হয়, ৰেড নহয়, আৰু হোৱাইট, গ্ৰীণ, য়েল্লো এটা কাম কৰা আছে। গোটেই চাদৰখনতে থাকিব। আৰু ইয়াত এটা গেৰো ডিজাইন দিয়া হৈছে বুকুত এটা গেৰো ডিজাইন আছে। ডিজাইনটো পুটি মেখেলাখন চিম্পল হ'ব। এযোৰ হোৱাইট কালাৰৰ নুনি কটনলৈ, এইযোৰ চাওক, এইযোৰ বৰ ধুনীয়া নুনি কটন। ফুলখিনি বহুত ধুনীয়া, গল্ডেন কালাৰ গুণা, ৰেড কালাৰ আছে। হোৱাইটত ৰেড আৰু গুণাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয়। গোটেই চাদৰখনতে এনেদৰে থাকিব ফুল, ডাঙৰ ডাঙৰ ফুল কৰা হৈছে। এইটো আচল, এইখিনি হ'ব চাদৰৰ পুটি। ব্লাউজ পিচটো কিন্তু চিম্পল হ'ব, ছাইডত এনেকৈ গুণাৰ ৱৰ্ক কৰা থাকিব। গৰমত পিন্ধিবলৈ ভাল পাব। এইখন মেখেলাখনৰ এয়া আছে মেখেলাখন। এইটো কাৰ্বি ডিজাইনৰ হয়, ধুনীয়া ৰঙত কৰিছে, পিংক, হোৱাইট, গ্ৰীণ, অৰেঞ্জ
কালাৰৰ ফুল বাচিছে আৰু এইটো আচলটো হ'ব। এইখিনি হ'ব চাদৰৰ কুৰ্তি, এইটো ইয়াতে আছে আৰু গেৰু ডিজাইন আছে বহুত। ডিজাইনটো এখন মেখেলাখন পদ্মিনী বাই পদ্মিনী হয়, বহুত চফ্ট হয় কোৱালিটি। এইটো চিম্পল হ'ব, এইটো বেঙুনীয়া ৰঙৰ হয় কাপোৰযোৰ, ব্লু নহয় দেই। আজি আপোনালোকৰ আগত মাটি শালত বোৱা এই কাপোৰ কেইযোৰ দেখালোঁ। আটাইকেইযোৰ কাপোৰৰে কোৱালিটি বহুত ভাল। ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।